হে ৰাণীতা অঁ ৰীতা নহয় দেউতা মোৰ নাম গীতাহে অঁ তোমাৰ নাম গীতা ন হয় আমাৰ এই কটা নিধকটো দেখা দেখি নাই যে কটা নিধক কাৰ নাম কটা নিধক এই অলগদ্ধটোৰ কথা কৈছোহে দেখিছানে এতিয়ালৈকে অহাই নাই অঁ কোন বা অলগদ্ধ এতিয়া আমাৰ লক্ষীনন্দন লক্ষীনন্দন দেখোন আপুনিহে দেউতা অঁ তেন্তে অলগদ্ধ কোন আপুনিহে জানিব এতিয়া তুমিও বৰ খেলি মেলি কৰি থাকাহে কথাটো 100% সঁচা নে ময়ো পহুকানে শুনা কথাহে ঐ পহু কাণে শুনাতকৈ নিজৰ কাণখনে শুনাহেঁতেন বেছি ভাল আছিলে হেই চব সময়তে মানে খালি ফটো আমি কৰি থাকিব ঐ কথাটো যদি সঁচা হয় কম ডাঙৰ কথা হ'বনে অৱশ্যে ৰজাবাৰীৰ ওপৰত ময়ো মাথা এটা মাৰি আছিলোঁ এপাত দেখিছ একেপাত কি হ'ল ৰাতি মুতিবলৈ গ'লেও ঘৈণীয়েকক লগত লৈ যায় সি আকৌ ৰজাবাৰীৰ ওপৰত মাথা মাৰিবলৈ তুমি কৈ আছ চাবি আকৌ ঘৰতে লুডু খেলত হাৰি আহিছো এইজনী এইফালে মাথা বেয়া হৈ আছে বেয়া ছিগি যদি যাবলৈ হয় নহয় চামৰাকো উঘালি দিম ঐ গাৰ চামৰা উঠাও এইজনী কথা কৈছো আজিলৈকে তোৰ 15ডাল মান এয়াল ছিঙিলে জানো আজিকালি এনেকে গৰু গাইক গালি দিব নোৱাৰ চহৰত ঢেৰ গৰখীয়া ওলাইছে ঘৰতে আহি পিঠি ফালি থৈ যাবহি চহৰত গৰখীয়া ওলাইছে অঁ চহৰততো এতিয়া বহুত গৰু গাই বচোৱা মানুহ ওলাইছে ইফালে খেতিয়কৰ ফালে কাৰো খবৰেই নাই আমি খাইছোৱে নে আছোৱে নে পেটত গামোচাই মানিহে আছো কাৰো খবৰেই নাই এইবোৰ কি কৰিবি আৰু বুজিছ চবেই তোক কাইদ পেটৰ কাৰণে কৈছে গম পাইছনে ঐ জেগাত থাক ধৰণী ৰজাবাৰী কথাটো শুনিছনে কি ঐ এই চাউলকেইটা ল আৰু কেজিয়ে প্ৰতি মোক 10 টকাকৈ দিলেই হ'ল তই প্ৰতিবাৰে ৰেচনৰ চাউলখিনি বেছি দিয় কিয় নহ'লে সন্ধিয়া এইটো পিছ যোগাৰ কেনেকৈ হ'ব ঐ কণ্ট্ৰলৰ দোকানীয়ে নিগনিয়ে খালে বুলি যিকেইটাহে চাউল দিয়ে সেইকেইটা ঘৰত খোৱাতকৈ বেছি পেলোৱাই ভাল এইবোৰ চব ডাঙৰ নিগনি বুজিছ আৰু কি ঐ কোনোবা দিনা এনেকুৱা ডাঙৰ জাল পাতিম চব ফাণ্ডত পৰিব চাবি ব্লকৰ বাইদেৱে কি কৰিবলৈ ওলাইছে গম পাইছনে নাই ঐ মানুহজনী বৰ ভালো বাদ দে ভাল বেয়া গোটেই গাঁওখনতে দেও পৰিব এতিয়া হে মানে আৰু কি পাপ আৰ্জি লোৱা নহ'ব জানো কওকচোন মানিছোঁ মাটিখিনি চৰকাৰে ব্লকৰ নামত লিখি দিছে কিন্তু সেইখিনিতো ৰজাঘৰীয়া মাটি তাক লৈ দুখ ধৰি যদি সেই পুৰণিকলীয়া হাওটো লাগে গোটেই গাঁওখন উচ্ছন নহ'ব জানো কওকচোন বিডিঅ' বাইদেউ সিদ্ধান্তটো লোৱাৰ আগতে আমাক এবাৰ সুধিব লাগিছিল এইটো ভাল কাম নকৰিলে নহয় বাইদেউ আপুনি তেখেতক এবাৰ কাণ চোৱাওক মোৰ মতে আপোনাৰ কথা মানিব এইবোৰ দোষ লগা কামৰ পৰা আঁতৰি থাকিবলৈ কওক বাইদেউ শুনিছোঁ বোলে সেইখন বাৰীত বিৰাই তেজ শুহি খায় তোমালোকে ৰাইজৰ টকা খাই পুলিচৰ ইণ্টাৰভিউ লোৱাটোৰ কথা কৈছা নহয় সঁচাকৈ তেজ খোৱা ভূত সেইখন বাৰীতে থাকে 5টামান আছে ওলোটাকৈ খোজকাঢ়িব পাৰে বোলে তোমালোকৰ যে কথা আৰু দিয়া চাহ কাপ দিয়া দেউতা আপুনি বাৰু কেতিয়াবা সেইখন বাৰীলৈ গৈছে নেকি সৰুতে গৈছিলোঁ এবাৰ বগৰী খাবলৈ পিছত দেউতাই খুব পিটিলে সেইকাৰণে বাৰু আমাৰ দেউতাৰ পাহাৰ বেমাৰটো লাগিল নেকি কি বেমাৰ বুলি ক'লা নাই আপুনি চাহত চেনি কম খাই নেকি তাকেই সুধিছে তাই মই দেখোন চাহেই নাখাওঁ ৰ'বা একাপ লক্ষীনন্দনকে দি থৈ আহোঁ ভালেই হৈছে বুজিছা মাটিখিনি খান্দি পুখুৰী বনাব অন্ততঃ ৰজাই যি ধন সোণ পুৰি থৈ গৈছিল চব ওলাই পৰিব বাদ দিয়াহে ধন সোণ
আজিলৈকে যোনেই সেই সোণখিনি উলিয়াবলৈ চেষ্টা কৰিছে তাকে বিৰাই আহি বিচনাতে মাৰি থৈ গৈছে। অ'ৰা তুমি আজিকালি মেডিকেল চায়েন্সৰ সময়ত ভয় খাবলৈ আহিছা। শুনা, যিকেইটা মৰিছে চব হাৰ্ট এটেক হৈ মৰিছে। কথাটো কি জানা? তুমি চাবাচোন নতুনকৈ আকৌ কেইটা মৰসাহ কৰি হাৰ্ট এটেক হৈ মৰে। কৃষ্ণ 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 প্ৰভু ৰক্ষা কৰিবা আৰু কিবা এটা ভাল কাম কৰিব ওলাইছোঁ, ৰক্ষা কৰিবা প্ৰভু। ঐ তই পাগল হলি নেকি? সেই পাগল হোৱা নাই, মিছনত ওলাইছোঁ। ব্লকৰ মানুহে মাটি খানি মালটো পোৱা আগতেই মই ভাবিছোঁ তাৰ পৰা পেৰা এটা ছাইড কৰি লওঁ। এৰ এই চেহেৰাটো চাই পেলাই কথাটো কবিচোন। চেহেৰাটো গোটেইটো চেৰিলি বেলি চেউজনীৰ নিচিনা, সি আকৌ পেৰা সৰকায়, জধা মূৰ্খ। আৰু সেইটো কাৰণে হ'বলা তই এইডাল ৰূপ লৈছ। সেই এইটো চেল্ফ ডিফেন্স। আৰু শুন, তই যদি মোৰ লগত যাৱ মই তোক 50% দিম। বাবা তই এইটো ইমান সহজ কথা বুলি ভাবিছ? এতিয়া গ'লে মানুহে মুখত পুকৰি উঠাই দিব। আৰু তই যদি কামটো কৰিম বুলি ভাবিছই তেতিয়া ৰাতিহে কৰিব লাগে। দিনত কৰিলে কিবা অসুবিধা আছে নেকি? দেখা নাই কোন আছে? কৃষ্ণ তথাস্তু বাবা তথাস্তু। চৰ লাগে। হেই আকৌ এন্ধাৰত মোৰ ভয় লাগে অ'। এইটো খালি ভয়ে খালে অকৰা চব চব। এইটো সুযোগতে সোণ অকণ যোগাৰ কৰি ল'ব পাৰিব। সেইটো হ'লে খবৰ নাই, ঘৰত হ'লে বৰমতা দেখুৱাবলৈ আহে। ঐ বিয়াৰ আগত কেইটা সোণৰ আঙুঠি দিছিলি মোক? তাই কেতিয়া সোণৰ আঙুঠি লাগে? এই বাপেৰৰ ঘৰত কেইটা সোণৰ আঙুঠি পিন্ধিছিলি হে? মোৰ খং উঠাই নলবি কিন্তু। খং উঠিলে ভালে বেয়া চব ওলাই যাব আকৌ মুখৰ পৰা। কি উলিয়াবি মুখৰ পৰা? উলিয়াচোন চাওঁ, উলিয়া উলিয়া মুখৰ পৰা উলিয়া। এজনীহে অকল ফটোৱামি মানে। হেৰ' একোডাল কৰিব নোৱাৰ। ইমানে যদি দম আছে মুখৰ পৰা যি টি উলিওৱাতকে সেই ৰজাবাৰীৰ পৰা গৈ পেলাই সোণখিনি উলিয়াই আনগৈ যা। ৰজাবাৰী এইবোৰতো উপায় নাই মানে। এইটো গ'লেই দেখোন। হেৰ' এতিয়া যাব নালাগে ৰ। এই গৰজো পৰা নাই মোৰ। এই দেউতাহঁতৰ পথাৰলৈহে যাওঁ। চাওক বাইদেউ, পঞ্চায়তৰ সভানেত্ৰী হিচাপে মই আপোনাক বহুত সন্মান কৰোঁ, কিন্তু আপোনাৰ কথামতে মোৰ এই সিদ্ধান্ত মই সলনি কৰিব নোৱাৰিম। সিদ্ধান্ত সলনি কৰিব নালাগে, মাটিখিনি সলনি কৰক। মই দিম আপোনাক মাটি। নেলাগে বাইদেউ, সেই মাটিখিনি বহুদিনৰ পৰা এনেই পৰি আছে আৰু আমি ৰাইজৰ উন্নতিৰ কাৰণেহে কামটোত আগবাঢ়িছোঁ। আৰু এনেকুৱা এটা সৎ কাম কৰিলে ভগৱানেও আমাক আশীৰ্বাদ দিব। আপুনি যি ভাল দেখে কৰক, মোৰ কোৱাৰ দায়িত্ব মই ক'লোঁ। বাকী ঈশ্বৰে কৃপা দৃষ্টি কৰিলেই হ'ল আৰু।